हेलो फ्रेंड्स आज गणेश पूजा शुभेच्छा सकलोले जाचिलो पूजा चाই আহিলো কিন্তু চাবলৈ যাওঁতে মই আপোনালোকক কোৱা নহয় বলক আজি গণেশ পূজা চাংগৈ বুলি সেইবাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আহি পাই মই আপোনালোকক কৈছো আজি গণেশ পূজা চাই আহিলো আৰু বহুত ভিডিঅ' কৰি আনিছো আৰু লগতে আমাৰ বমা মোৰ দাদা আৰু মোৰ হাজবেণ্ডৰ অনুভৱবিলাক মই লৈ লৈছো আপোনালোকক দিম চাব সকলোৱে আৰু তাৰ লগতে डायरेक्ट पूजाहे देखिए कारण भिडिओ मैं करा नहल मोर हाजबेंडे कल पूजाए देखा दी मोर हाथ दुबरीबन एकैसन दी पिनी गणेशक पूजा करब लगे तार लगते बुनिया पिछे भक्त तो बहुत होइसे गणेश पूजा सकले मानिब लगे कारण गणेशे प्रथम पूजा नहीं सुना आरती 8 बजे के बाद होगा। बोलो गणेश पूजा हो আছে ইয়াতে আপোনালোকে চাওকচোন আমাৰ आमार पूजा कोई हो गल पूजा कोई हो जाए आम चाकि दी बमा चाकि जल्लाई चाकि जल्वा हो गल तार मजते गणपति बाबार दुटा फटो अपना देखा दी कि एकेखन फटोए दे साइडर मार बारे पूजा शेष करिलो आमी घरले आहि आसो दुकानबो बंध करिसे तारे दुखन এখন गाड़ी चलि आसे ताके देखालो हाजबेंडे भिडिओ करिले लगते सेल्फी मारिले तारे এখন দি দিছো আৰু লগতে তেওঁলোকৰ অনুভৱবোৰ লৈছো লগতে মোৰ অনুভৱটো আপোনাক জনাইছো অৱশ্যে নিজৰ কাৰণে বুলি ক'ব পাৰি ঘৰখনৰ কাৰণে মংগলৰ কাৰণে সেৱা এটা কৰি আহিলোঁ আজি যিহেতু গণেশ পূজা লগতে আমাৰ বমা আছে দাদা আছে বমা অনুভৱ কৰি দিয়ক কেনেকুৱা লাগিলে পূজালৈ আহি আজি গণেশ পূজালৈ আহি ভাল লাগিলে আগতে অহা নাছিলোঁ এইবাৰ প্ৰথম ভাল লাগিলে দাদা কেনেকুৱা মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ দেখিলে ক'লে বমা এবাৰ প্ৰথমে আহিছোঁ আগতে অহা নাই হ'লেও ইয়াতে আগৰ পৰা বহুত আগৰ পৰা ইয়াতে আছোঁ এতিয়া আকৌ ইয়াতে ঘূৰি ঘূৰি আহি পাইছোঁহি কিন্তু তেনেকৈ গণেশ পূজা চোৱা নাই আজি প্ৰথম আহিছোঁ ভাল লাগিছে বহুত ভক্ত দেখিছোঁ গণেশৰ ভক্তটো দেখিছোঁৱেই কিন্তু দেউতাকৰ পূজাহে ডাঙৰ বুলি ভাবিছোঁ শিৱৰাত্ৰি যিহেতু মই কৈ দিয়াচোন যিহেতু আমাৰ দাদা শিৱ ভক্ত দাদাই শিৱ বাবাক বহুত বেছি ভাল পায় বহুত মানে তেওঁ আৰু তেওঁৰ লগতে ময়ো মানুহ মই শিৱ বাবাৰ ভক্ত আজি পূজা মানে সকলো পূজা একে ভগৱান চব একে আজি গণেশ পূজা আছিলে সকলোলৈ গণেশ পূজা শুভেচ্ছা যাচিছোঁ এয়া আমি পূজা চাই আহি আছোঁ চাকি দিলোঁ প্ৰসাদ খালোঁ গণেশ পূজা আশীৰ্বাদ ল'লোঁ তাতে কলিয়াপানী সত্ৰ ফটো আৰু ঢেকীয়াখোৱা বৰনামঘৰ ফটো দি দিছোঁ ভিডিঅ' এতিয়া আহি আছে অনুভৱ বহুত ভাল বহুত ভক্ত ভাল লাগিলে তাতে দোকানে দোকানে সোমাই আহিছোঁ বজাৰ কৰিলোঁ আৰু দুটা লালিপপ লৈ আহিছোঁ এটা মোৰ আৰু এটা শিৱম জ্যোতি বুলি ক'লেতো চিনি নাপাব তাৰে মই দুখন ফটো দেখাই দিছোঁ ফটো দুখন পূজা চাবলৈ যোৱাৰ আগত মাৰিছিলোঁ যিহেতু সি সৰু তাক আমাৰ লগত বাকী সকলোলৈকে বিশ্বাস থাকিল গণেশ পূজা আজিলৈ আহোঁ বাই গুড নাইট মোৰ ভিডিঅ'টো চোৱা সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ।